ককাইদেউক পথাৰত জলপান দিয়া হ'ব। তুমি কি কৰিছা? পাপাই গুৱাহাটীৰ পৰা নতুন ফুল এজোপা আনিছিল, তাকে চাই আছো। 500 টকা লৈছিল জানা? ৱাহ, 500 টকা? ফুলবোৰ বৰ দাম। কৈছে ফুলৰ দামত ইমানবোৰ টকা খৰচ কৰাটো নিবিচাৰো। মায়ে বাৰে বাৰে কৈ থকাৰ বাবে পাপাই আনি দিছে। ৰ'বাচোন ৰ'বা। ৰেখা, ককাইদেউ পথাৰলৈ ৰাতিপুৱাই গ'ল নেকি? ৰাতিপুৱাই গ'ল। এটা কথা নহয় ৰশ্মি, স্কুল যে বন্ধ হ'ল, পঢ়াবোৰ কি কৰিছা? মোৰ কথা জানাই দেখোন, ছাৰে দেখুৱাই নিদিলে বুজিবলৈকে অসুবিধা। তোমাৰ দৰে পঢ়াত ভাল হোৱা হ'লে চিন্তাই নাছিল। মালোকৰ পাপাৰ টকা আছে, মালোকে টিউচন কৰিব পাৰিবা, আমাৰহে অসুবিধা। থোৱা, অকল টকাৰ কথাই কৈ নাথাকিবাচোন। আহা, পানী গিলাচ খাই যোৱাহি। ৰেখা, আহা, ভিতৰলৈকে আহা। হ'ব ৰশ্মি, মই ইয়াতে বহো। আহাচোন। হ'ব। ৰ'বা, তেনেহ'লে মই পানী গিলাচ আনোগৈ দেই। দিয়া। হেৰি নহয় ৰেখা, কিনো? ছাৰে যে অনলাইন ক্লাছ দিব বুলি কৈছে। অনলাইন ক্লাছ? সকলোকে হোৱাটছএপৰ নম্বৰ দিবলৈ কৈছে। ৰশ্মি, আমাৰ দেখোন মোবাইলে নাই, ক'ৰ পৰা দিম? তুমি এটা কাম কৰিবা, আজি 1 বজাত পোৱাকৈ আমাৰ ঘৰলৈকে আহিবা। মোৰ মোবাইলতে ক্লাছটো কৰিম দিয়া। তোমালোকৰ অসুবিধা নহ'ব জানো? নাই, একো নহয়, পাপাই ভালহে পাব। ঠিক আছে, ককাইদেউক জলপানকেইটা দি থৈ আহোঁ, তাৰপিছত আহিম বাৰু। যোৱা, আহিবা কিন্তু। তুমিতো জানাই মই ছেকেণ্ড পেপাৰ পণ্ডিত বুলি। তেনেকে কিয় কৈছা ৰশ্মি? বাই বাই ৰেখা। বাই বাই। মাইনা, কি কথা পাতিলা ইমান দেৰি? অনলাইনৰ ক্লাছৰ বিষয়ে পাতিলো না। বৰুৱা ছাৰে আজি 1 বজাত হোৱাটছএপত ক্লাছ দিম বুলি কৈছে। তাই মোবাইল নাই বাবে আমাৰ ঘৰলৈকে মাতি দিলোঁ। আমাৰ ঘৰলৈ মাতিলা? মা, তুমি যে তেনেকে ক'লা কি মই মাতিব নালাগিছিল নেকি? ভালেই কৰিলা। অন্ততঃ তাইৰ দৰে এজনী ছোৱালীৰ লগত আলোচনা কৰিলে তোমাৰেই ভাল হ'ব। মাজনী, পানী এগিলাচ আনাচোন। পাপা। হ'ব বাৰু, এটা দিন কৰক, সদায় কিন্তু ভাল নহ'ব। আৰে ৰেখাৰ পৰা আমাৰ মাজনী শিকিবহে পাৰিব। লোৱা পাপা। তাই বহুত চোকা ছোৱালী মা। হ'ব,
বাপেৰে যি কৰা কৰা, মোৰ কথাবোৰতো কথাই নহয়। সেয়া ৰেখাক তুমি তোমাৰ নিজৰ ছোৱালী বুলি ধৰাচোন। ৰেখাৰ ঘৰৰ অৱস্থাটো দেখিছা দেখোন। তাই বহুত ভাল ছোৱালী মা, তাইক মই বহুত ভাল পাওঁ। মায়ে বাৰু কথাবোৰ কিয় বুজি নাপায় পাপা? সেই কিয়টোৰ উত্তৰ আজি মই বছৰ বছৰ ধৰি বিচাৰি আছো মাজনী। পাপা মাজনী পাপা মাজনী এই ইংলিছ ছাবজেক্টটো যে কিয় দিলে মই বহুত টান পাওঁ দেই। মই যে অংকটোহে বৰ টান পাওঁ পাই। নাই নাই, ইংৰাজীটো উজুহে। অৱশ্যে এই ৰিজনেল ভাৰ্বৰ মিনিংবোৰ বুজিবলৈ অলপ অসুবিধা হয়, কাৰণ ইংৰাজীটো হৈছে এটা ফৰেইন লেংগুৱেজ। ঐ ছাৰ এইটো মোবাইলত কি দিছে চাচোন। দেচোন দে চাওঁ। ঐ চাচোন চা, একো ধৰিবই পৰা নাই। চাওঁ দেচোন। অঁ পাই, একো ধৰিবই পৰা নাই। চাচোন এইটো কি হয়? দে চাওঁ। Oh, এইটো The sky is over our head. The book is on the table. অভাৰ আৰু অন দুইটা ওপৰে বুজায়, কিন্তু কিয় বেলেগ বেলেগ কৈ দিলে ৰেখা? এইটো আমাক দুদুল ছাৰে বুজাইছিলে আকৌ। কোনো বস্তুৰ লগত টাচ হৈ থাকিলে অন হয়, আৰু টাচ হৈ নাথাকিলে মানে অভাৰ হয়। হয় নেকি? কেনেকৈ কোৱাচোন? কিতাপখন টেবুলত লাগি আছে বাবে অন হৈছে, আৰু আকাশখন ওপৰত আছে বাবে অভাৰ হৈছে। বুজি পালাতো? ছাপ'জ অভাৰফ্লাই। হয় পাই, এইটো মেথডচোন বহুত ইজি পাইছে দিয়া। থেংক ইউ ৰেখা। ঐ ল'ৰা, তই কিতাপ পঢ়িছ নে মোবাইল পিটিকিছ? অনলাইন ক্লাছ কৰিছোন দেউতা, অনলাইন ক্লাছ। তহঁতক বাৰু ছাৰে ইমান দেৰিলৈকে পঢ়াই আছেনে? এই ৰেখাহঁতে দেখোন দিনতহে কৰে বুলি কৈছে। সিহঁতৰ দিনত দিব পাৰে, আমাৰ কিন্তু ৰাতিহে কৰে। ভালেই আছে তেন্তে, পঢ়ি থাক দেই। মই হলে মাৰাই শুলেই চাগে। শুই থাক পিতা, মই শুম বাৰু লাহেকে। এতিয়া ছোৱালীৰ লগত কথা পাতিম। হেল্ল' ডালিমি, ভাত খালা? কি শুনা নাই? দেউতা শুই আছে, সাৰ পাই যাব। মনে 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 নাকাটিবা না। অনলাইন ক্লাছ, অনলাইন ক্লাছ। জধা মূৰ্খ, ফোনত কথা পাতি আছ। বেটা, তই যদি পাৰ মই 13।
নিদিওঁ মোবাইল এটা লাগে বুলি ক'লেনো মই ক'ৰ পৰা আনি দিওঁ লাগিবই বুলিতো কোৱা নাই ককাইদেউ আৰু যদি দিবি আৰু মণি নহ'লে ছাগলীটোকে বিক্ৰী কৰি দিওঁ নেকি নালাগে ককাইদেউ আমাৰ পৰা না পইচাকেইটা এতিয়া ঘূৰাই দিব পৰা নাই ছাগলীটো বিক্ৰী কৰিম আমাক পইচা ঘূৰাই দিব নালাগিব জানো তেনেহ'লেনো মই ক'ৰ পৰা মোবাইল এটা যোগাৰ কৰোঁ অভনি দেউতা মা অবিহনে তোক মই কষ্ট নোপোৱাকৈ ডাঙৰ কৰিম তই মনত দুখ পালে মই বহুত কষ্ট পাওঁ ভনী হ'ব বাৰু নালাগেও ককাইদেউ 10 মিনিটতে কেতিয়াবা ক্লাছটো কৰিম বুজি নাপালে ছাৰৰ ওচৰলৈকে যাম যি ভাল দেখ তই তাকে কৰিবি বুজিছ পঢ়িবতো লাগিবই পিছে তই সেই মোবাইলটো নোহোৱাৰ বাবে পিছ পৰি যাওঁ বুলিহে ভয় লাগিছে ভনী পিছ কেতিয়াও নপঢ়ো ককাইদেউ জানো পাই মোৰে কত ল'ৰা ছোৱালী মোবাইল নাই এক বাজিলেই হ'বলা মই আজি ৰশ্মিহঁতৰ ঘৰলৈকে যাওঁ হয় নেকি যা যা ভালকে থাকিবি কিন্তু তই সিহঁতবোৰ কিন্তু বৰ ডাঙৰ মানুহ হ'ব ককাইদেউ ৰশ্মি আছেনে নাই নাই তাই ওলাই গৈছে তাই মোক 2 বজাত ক্লাছ কৰিবলৈ মাতিছিল মোবাইলটো থৈ গৈছে নি খুৰী নাই নাই তাই লগত লৈ গৈছে আৰু শুনা ৰেখা সদায় সদায় আমাৰ ঘৰত ক্লাছ কৰাটো মই নিবিচাৰোঁ তুমি ভাল পোৱা বেয়া পোৱা মই নাজানো খুৰী আচলতে তাই মোক মতাৰ বাবেহে মই আহিছিলোঁ মোবাইল এটা ল'ব পৰা নাই যে হ'ব বাৰু যাওঁ খুৰী যোৱা যোৱা ৰেখা আহিও ঘূৰি গ'ল যে মা ঐ ৰেখা 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 তুমি কিয় পঠাই দিলা মা অনবৰতে জৰে তৰে ল'ৰা ছোৱালী অহাটো মই নিবিচাৰোঁ দেই ৰেখা তুমি জৰে তৰে ল'ৰা ছোৱালী বুলি কৈছা যে মা তাৰমানে ৰেখা অহাটো তুমি নিবিচাৰা তাইক মই মাতিছিলোঁ কিন্তু তাই দৰিদ্ৰতাক তুমি উপহাস কৰিলা মা মোবাইল তোমাক লৈ দিছোঁ আনৰ বাবে নহয় তোমাৰ ৰুমত বহুত দামী দামী বস্তু আছে আৰু সেই দামী দামী বস্তুবোৰ চুৰ হ'ব বুলি তুমি ৰেখাক সন্দেহ কৰিছা নহয় তোমাৰ সেই দামী বস্তুবোৰ হেৰালেও কিনিব পাৰিবা ৰেখাৰ মগজুটো দাম দিলেও কিনিব নোৱাৰা কিন্তু মা
আৰু শুনা, থাৰ্ড ক্লাছ মানুহৰ ল'ৰা ছোৱালী আমাৰ ঘৰলৈ অহাটো মই নিবিচাৰোঁ। মা, পৃথিৱীত যদি থাৰ্ড ক্লাছ, ছেকেণ্ড ক্লাছ এই শব্দবোৰ নাথাকিলেহেঁতেন, তুমি কেনেকৈ নিজকে ফাৰ্ষ্ট ক্লাছ বুলি চিনাকি দিলাহেঁতেন? এতিয়া ৰেখাহঁত থাৰ্ড ক্লাছ হোৱাৰ বাবেহে তুমি নিজকে ফাৰ্ষ্ট ক্লাছ বুলি চিনাকি দিব পাৰিছা মা। শুনা জুৰি, পাপা তুমি আজি মোক বহুত আঘাত দিলা। এদিন ময়ো এখন চাইকেলৰ কাৰণে কান্দিছিলোঁ জানা জুৰি। ঠিক আজি ৰেখাই এটা মোবাইলৰ বাবে যেনেদৰে কান্দিছে, মানুহক কেতিয়াও শ্ৰেণী বিভাজন নকৰিবা জুৰি। টকা পইচাৰ দৰে খন্তেকীয়া বস্তুক লৈ কেতিয়াও অহংকাৰ নকৰিবা জুৰি। পাপা, মই বৰ লাজ পাইছোঁ পাপা। তুমি তাইক মোবাইল এটা কিনি দিব নোৱাৰানে পাপা? মাজনী, অঁ পাপা। মাজনী, যদি জীবনের রঙবোরে লুকাভাকু খেলে, যদি আশার চাকি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি এইজনী আমাৰ ৰেখা নহয় জানো? ৰেখা এখনচোন হ'ল। যদি ৰেখা চা এইফালে আছোন। মোক মাতিছিলে ছাৰ? হয় মাতিছিলোঁ, এইফালে আছোন। হ'ব ৰেখা, অনলাইন ক্লাছবোৰ কৰি আছ নাই? মোৰ মোবাইল নাই নহয় ছাৰ। অঁ হয় নেকি? তোৰ ক্লাছ কৰাত অসুবিধা হৈছে চাগে ন? হয় ছাৰ। বলচোন তহঁতৰ ঘৰলৈকে যাওঁ। ককাইদেউ, অ' ককাইদেউ, অঁ ছাৰ আহিছে। অঁ ছাৰ আহিছে? হয় আহক ছাৰ, আহক আহক ছাৰ, বহক। বহাচোন বলি, তুমি বহা। অঁ হ'ব ছাৰ। ৰেখাই অনলাইনৰ ক্লাছ কৰিব পৰাকৈ তোমালোকৰ মোবাইল আছেনে নাই? তাইক সেই মোবাইল এটা দিবই পৰা নাই ছাৰ। তাকে ছাগলী এটাও আছে, সেইটোকে বেচি মেলি এটা আনি দিওঁ নেকি বুলি ভাবিছোঁ। নহ'লে দেখোন ছাৰ তাই পঢ়াই নহৈছে। কিমান দিন বা স্কুল বন্ধ থাকে। অঁ আপুনি আহিলে? অঁ বলিন, খুৰীও আহিল দেখোন। আহক আহক, বহকি আহক। ছাৰ আপুনি? অঁ ৰেখাৰ ওচৰলৈ আহিলোঁ মই। সেই স্কুল বাৰু কিমান বন্ধ থাকে, সেই তাকে ভাবিলোঁ ৰেখাৰ দৰে এজনী মেধাৱী ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব নোৱাৰিলে আমাৰ বিদ্যালয়ৰ লগতে অঞ্চলটোৰ নামে নিজিলিকিব। এতিয়া দেখিছোঁ বহুত ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইলেই নাই। হয় ছাৰ।
তাকে মই তাইক এটা মোবাইল কিনি দিম বুলি আহিলোঁ। আপুনি নালাগে ছাৰ, মোবাইলটো আমিয়ে কিনি দিম। তাকে তাইক টাউনলৈ লৈ যাওঁ বুলি আহিলোঁ। নাজানিছোঁ আৰু এই অনলাইন ক্লাছবোৰে ছাত্ৰ ছাত্ৰীসকলক ইমান উপকৃত কৰিব। মোক ফুৰিবলৈ ক্ষমা কৰি দিবা ৰেখা। ব'লা ৰেখা। এনেকৈ কিয় কৈছে খুৰী? আপুনি মোৰ মাৰ দৰে। আহা ৰেখা, আমি গাড়ী লৈ যাওঁ। ৰশ্মি, ব'লা। Thank you.